খেলে ৰাইজক লৈহে নিৰ্বাচন খেলে অকলে খেলিলে তাক পাগল বুলি ক'ব তেনেকুৱাও মানুহ ওলাই কেতিয়াবা কেতিয়াবা নমিনেশ্যন দিয়ে অকলে কিন্তু চা গণতন্ত্ৰটোৱে ৰাইজৰ কাৰণে ৰাইজক লৈহে গণতন্ত্ৰ এই কথাটো হাগ্ৰামা মহিলাৰী ডাঙৰীয়ে বুজি নাপাব কিহৰ কাৰণে ভাৰতবৰ্ষক মাদাৰ অফ ডেমক্ৰেচি বুলি কোৱা হয় এই কথাবিলাক বুজি নাপাব কালিতো দেখা পাই আছো তেখেতে কৈছে যদি ইলেকশ্যনত জিকি আহে আৰণাই পাব নাপালি চেণ্ডেল পাব নিজৰ ৱৰ্কাৰ বিলাক কৈ আছে ভাইৰেল হৈ আছে দেখা পাইছো মই তো তাৰ পিছত আপুনি কি হাগ্ৰামা মহিলাৰ নাম ল'বলৈ থাকিব আপোনালোকে তেখেতক জীয়াই ৰাখি কিবা ভাল পাইছে মইতো নাজানো বেলেগ এজন নাম লওক ভাল মানুহ এজনৰ নাম শুক্লাই চেৰপাঙৰ কোনোবা ভাল মানুহ আছে যে তেখেতকে উঠাই লওক কিন্তু যিজন মানুহে নিজৰ সতীৰ্থক নিজৰ দলত জইন অহা মানুহক আমাৰ দাদা ভাইসকলক যে কয় যে আপুনি জিকাই দিব পাৰিলে আৰণাই পাব হাৰিলে চেণ্ডেল পাব ইয়াতকে আৰু কি অগণতান্ত্ৰিক মানে আনপাৰ্লিয়ামেণ্টাৰী লেংগুৱেজ আৰু কি আছে ইয়াতকে চৰম কথা পৃথিৱীত একোৱে হ'ব নোৱাৰে এতিয়া ইউ পি পি এলে মুখবিলাক আগত কৰা নাই পাৰ্টিটো আগত কৰি আছো আমি মানে পাৰ্টি হিচাপে আগুৱাই যাব বিচাৰিছো ব্যক্তি হিচাপে নহয় গতিকে ব্যক্তিটো আহিব কোনোবা এজন ভাল মানুহজনকে কেণ্ডিডেট দিয়া হ'ব ৰাইজে বিচৰা নিচিনা কিন্তু এতিয়া ইউ পি পি এল 40টা সমষ্টিত 445টা আমাৰ ভিচি দিছিল আৰু 3200টা বুথত আমাৰ একদম সমানে সমানে কাম চলি আছে আগৰ শুক্লাই চেৰপাং নাই এতিয়া শুক্লাই চেৰপাং বহুত শক্তিশালী হৈ গ'ল ইউ পি পি এল খেলে ৰাইজক লৈহে নিৰ্বাচন খেলে অকলে খেলিলেতো তাক পাগল বুলি ক'ব তেনেকুৱাও মানুহ ওলাই কেতিয়াবা কেতিয়াবা নমিনেশ্যন দিয়ে অকলে কিন্তু চা গণতন্ত্ৰটোৱে ৰাইজৰ কাৰণে ৰাইজক লৈহে গণতন্ত্ৰ এই কথাটো হাগ্ৰামা মহিলাৰী ডাঙৰীয়ে বুজি নাপাব কিহৰ কাৰণে ভাৰতবৰ্ষক মাদাৰ অফ ডেমক্ৰেচি বুলি কোৱা হয় এই কথাবিলাক বুজি নাপাব কালিতো দেখা পাই আছো তেখেতে কৈছে যদি ইলেকশ্যনত জিকি আহে আৰণাই পাব নাপালি চেণ্ডেল পাব নিজৰ ৱৰ্কাৰ বিলাক কৈ আছে ভাইৰেল হৈ আছে দেখা পাইছো মই তো তাৰ পিছত আপুনি কি হাগ্ৰামা মহিলাৰ নাম ল'বলৈ থাকিব আপোনালোকে তেখেতক জীয়াই ৰাখি কিবা ভাল পাইছে মইতো নাজানো বেলেগ এজন নাম লওক ভাল মানুহ এজনৰ নাম শুক্লাই চেৰপাঙৰ কোনোবা ভাল মানুহ আছে যে তেখেতকে উঠাই লওক কিন্তু যিজন মানুহে নিজৰ সতীৰ্থক নিজৰ দলত জইন অহা মানুহক আমাৰ দাদা ভাইসকলক যে কয় যে আপুনি জিকাই দিব পাৰিলে আৰণাই পাব হাৰিলে চেণ্ডেল পাব ইয়াতকে আৰু কি অগণতান্ত্ৰিক মানে আনপাৰ্লিয়ামেণ্টাৰী লেংগুৱেজ আৰু কি আছে ইয়াতকে চৰম কথা পৃথিৱীত একোৱে হ'ব নোৱাৰে এতিয়া ইউ পি পি এলে মুখবিলাক আগত কৰা নাই পাৰ্টিটো আগত কৰি আছো আমি মানে পাৰ্টি হিচাপে আগুৱাই যাব বিচাৰিছো ব্যক্তি হিচাপে নহয় গতিকে ব্যক্তিটো আহিব কোনোবা এজন ভাল মানুহজনকে কেণ্ডিডেট দিয়া হ'ব ৰাইজে বিচৰা নিচিনা কিন্তু এতিয়া ইউ পি পি এল 40টা সমষ্টিত 445টা আমাৰ ভিচি দিছিল আৰু 3200টা বুথত আমাৰ একদম সমানে সমানে কাম চলি আছে আগৰ শুক্লাই চেৰপাং নাই এতিয়া শুক্লাই চেৰপাং বহুত শক্তিশালী হৈ গ'ল ইউ পি পি এল